Welcome back to my channel blog by Ace. So friends, মই আজি আপোনালোকক দেখুৱাম মই এখন মাইক্ৰোফোন অৰ্ডাৰ কৰিছো ফ্লিপকাৰ্টত যিখন আহি পাইছে সো মই এখন আনবক্সিং কৰি আপোনালোকক দেখুৱাই দি আছো বস্তুটো কেনে ধৰণৰ হয় সো ফ্ৰেন্ডছ মই এতিয়া আপোনালোকক বস্তুটো দেখাই আছো এইটো চাও বস্তুটো ফ্লিপকাৰ্টৰ পৰা মই আজিয়ে কি এইটো আহি পাইছে সো মই এতিয়া এইটো কি কৰো So itu enake khulilu ebar ভিতৰত কি আছে চাম এইবোৰ ডকুমেন্টছবোৰ হয় কেনেদৰে ইউজ কৰিব লাগে এইবোৰত সম্পূৰ্ণ লিখা আছে আপোনালোকে ইয়াৰে পৰা সেটিংছবোৰ মিলাই ল'ব পাৰে এণ্ড ওৱাৰেণ্টি কাৰ্ড এখনো দিয়া আছে ভিতৰত আৰু এইটো হ'ল মেইন বক্সখন So মই এতিয়া এখন আনবক্সিং কৰো So friends এখন মনা ওলাইছে ভিতৰৰ পৰা নাজানো ভিতৰত কেনে ধৰণৰ আছে মই এতিয়া চাও কেনে ধৰণৰ আছে বস্তুটো Wow So friends আপোনালোকে চাই আছে এইখনে হল মাইক্ৰোফোন আৰু এইটো মই আপোনালোকক এতিয়া দেখুৱাই দিম কেনেদৰে ইউজ কৰিব লাগে ফ্ৰেন্ডছ এইটো হল কৰ্ডখন এখন মোবাইলত কানেক্ট কৰিব লাগে এণ্ড মই এতিয়া কানেক্ট কৰি দেখুৱাই আছো আপোনালোকক এইটো মোবাইলত এনেদৰে কানেক্ট কৰি দিব তাৰ পিছত আৰু এইফালে হল মাইকখন লগোৱা আছে ইউজ কৰোঁ So friends, মই এতিয়া আপোনালোকক দেখুৱাই আছো আপোনালোকে মোবাইলত চাওক মোবাইলৰ স্ক্ৰিনত কেমেৰাত যাব প্ৰথমতে তাৰ পিছত ভিডিঅ'ত যাব সো মই এটা নৰ্মেলি এটা ভিডিঅ' কি কৰি শ্বুট কৰি আছো আপোনালোকে চাওক ভিডিঅ'টো কেনে হয় সো মই এতিয়া মাইক্ৰোফোনৰ সহায়ত ভইচটো দিম Hello test Hello friends, welcome back to my channel Hello So friends মই এতিয়া অলপমান ভিডিঅ' কৰি ললো এতিয়া মই আপোনালোকক শুনাই দিম কেনে হৈছে সাউণ্ডখিনি Hello test Hello friends, welcome back to my channel Hello So friends আপোনালোকে শুনা পাল কিমান ধুনীয়া সাউণ্ড হৈছে আৰু বেকগ্ৰাউণ্ডৰ সাউণ্ডবোৰ অহা নাই ইয়াতে সো মই যেটো মাইক্ৰোফোন অৰ্ডাৰ কৰিছিলো আসলতে এইটো বয়া কোম্পানীৰ হয় এইটো চাব পাৰে এতে লিখা আছে বয়া কোম্পানীৰ মাইক্ৰোফোনটো হয় সো আপোনালোকে যদি ইচ্ছা কৰে এইটো অৰ্ডাৰ কৰিব পাৰে এণ্ড এইটো বেষ্ট হ'ব টিকটকাৰ এণ্ড ইউটিউবাৰ সকলৰ কাৰণে মই সাজেষ্ট কৰোঁ যে আপোনালোকে অৰ্ডাৰ কৰক এইটো ফ্লিপকাৰ্টৰ পৰা এণ্ড মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম এণ্ড মই আপোনালোকক দেখুৱাই আছো ভিতৰত আৰু কিবা কিবি আছে এইটো ইয়াতে আছে সো ফ্ৰেণ্ডছ এইটো হ'ল ক্লিপটো যোনটো আপোনালোকে কি হুক বুলিও কয় এইটো কৰ্লাৰত লগাই ল'ব পাৰে এইটো মাইক্ৰোফোনৰ লগত কানেক্ট কৰি এনেদৰে কৰ্লাৰত লগাই দিব পাৰে এণ্ড এইটো বেলেগ এটা কি দিয়া আছে হুক দিয়া আছে এইটো বেলেগ কিবা ডিভাইচত সেটিংছ কৰিব পাৰে সো মই এইটো দেখুৱাই দি আছো কেনেদৰে লগাব লাগে So friends দেখা পাল মই দেখাইছা So friends দেখা পাল মই কেনেদৰে লগালো এইটো এনেদৰে লৈ কেনে আপুনি পিছত কি কৰিব পাৰে এইটো কৰ্লাৰত এনেদৰে লগাই দিব পাৰে আৰু আপুনি ইজিলি সিম্পলি আপুনি এতে ফোনত ভিডিঅ' শ্বুট কৰিব পাৰে বহুত ধুনীয়া হ'ব ভিডিঅ' শ্বুট কৰাতে তেতিয়া প্ৰব্লেম নহয় হাতেদি ধৰি থাকিব নালাগে সো মই সাজেষ্ট কৰোঁ যে এতিয়া আপোনালোকে লওক বহুত ভাল হয় কোম্পানীটো এইটো বয়া কোম্পানীৰ হয় এণ্ড ফ্লিপকাৰ্টত পাই যাব এইটো এণ্ড মই আপোনালোকক প্ৰাইচটো কৈ দিম আৰু এইটো হ'ল এইটোৰ প্ৰাইচ হ'ল খুবেই কম মাত্ৰ 784 rupees So
চ' আপোনালোকে এইটো কালেক্ট কৰিব আৰু ইয়াৰ কোৱালিটিটো বহুতেই এমেজিং হয় চাউণ্ড কোৱালিটিটো একদমেই বেষ্ট মই কওঁ বহুত বেষ্ট হয় ইউটিউবাৰসকলৰ কাৰণে চ' আপোনালোকে এইটো কালেক্ট কৰক ইউটিউবৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰক মই লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম এণ্ড চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে